গুড ইভিনিং। কি কৰিছে আপোনালোকে? সকলোৱে ভালনে? ইমান মহ ওলাইছে নহয়। এইবিলাক ধোঁৱা দিলেও কিবা দিলে মেলিলেও খন্তেকৰ কাৰণে মহবোৰ আঁতৰে, তাৰপিছত আকৌ আহি যায়। মই আঁঠুৱা তলত সোমাই আছোঁ। আমাৰ মাৰুতি শুই আছে, মই এনেই আঁঠুৱা তলতে সোমাই আছোঁ। এইটো যে দেখিছে আপোনালোকে, এইটো মাৰুতি সৰুতে এইটো মামাকে আনি দিয়া বল আছিলে। বলটো মানে হাৱাত ওলাই যোৱাৰ পাছত মই এইটো এনেকৈ কপাহ ভৰাই আৰু গাৰু বনাই থৈছোঁ। মৰম লাগে এইটো। দিনত ইমান গৰম আজি, এনেই সদায় গৰম হৈছে, ৰ'দ বহুত বেছি। অলপ চৰ্দি লগা নিচিনা কথা লাগিছে, মাতটো মোৰ অলপ হেৰি লাগি আছে। নিমখ পানী গাগল কৰোঁ, তথাপিতো কিবা ভাল লগা নাই। ডিঙিটো খিচখিচ কৰি আছে। হাঁহি উঠি আছে। কালি সৰুৰ পৰা মোৰ লগত একেলগতে পঢ়া, মোৰ সম্বন্ধত তাই মোৰ ভতিজা হয়, কিন্তু আমি একেলগে পঢ়া হয়। আমাৰ ঘৰৰ ওচৰতে তাতে বিয়া হৈছে। তাই মানুহজনে মোক বিয়া ফাৰ্নিচাৰ বস্তুখিনি বনাই দিছিলে। তাই সেইদিনা মোৰ পৰা বেজুগত মোৰ ফোন নাম্বাৰটো লৈ পিনি ফোন কৰিছে আৰু কৈছে, তোৰ বস্তুখিনি ভাল হৈ আছেনে? মোৰ মানুহজনে সুধিছে। মই তাইক কৈছোঁ বহুত বেয়া হৈ গ'ল। হয় বাৰু, চোফাখন ধুনে খালে অলপ ৰিপেয়াৰিং কৰা হ'ল, কিবাকিবি। আমাৰ ঘৰটো কেঁচা হয়, আচলতে অলপ জেকি যোৱা নিচিনা আগতে হয় তলফালৰ পৰা। সেই গেছটোৰ কাৰণে সম্পূৰ্ণ হয়তো বেয়া হ'ল, এনেই ভালেই আছিলে। তাইক ক'লোঁ বেয়া হৈ গ'ল, কিছুমান বেয়া হৈছে। কি বস্তু বনাই দিছিলে তই কবি। আচলতে তাইক এনেই ধেমালি কৰিছিলোঁ। মই ধেমালি কৰি কৈছোঁ পাছত আচলতে কি কথাটোনো, বস্তু ভাল হওক বেয়া হোৱা, আজি 8 বছৰেই হ'ল বিয়া হোৱা বস্তুখিনি দিয়া। মোক ধুনীয়া বস্তু বনাইছিলে তেতিয়া, নিজৰ হাতে কৰা। যদিও এতিয়া 8 বছৰ তেওঁ চাগে কামত বহুত ডেভেলপ হ'ব পাৰে, কিন্তু তেতিয়াই বহুত ধুনীয়া বস্তু বনাইছে। ক'ব লগা মানে গাঁৱৰ ভিতৰত আমাৰ এজন তেনেকুৱা কাঠৰ কাম কৰা, মিস্ত্ৰী কাম কৰা, ইমান ভাল আচলতে সা সুবিধা আৰু হেৰি অৰ্থৰ অভাৱত তেনেকৈ ৰৈ যায় বহুত নিপুণ শিল্পী। ভালকৈ চাগে এনেকৈ কৰিব পৰা অলপ সা সুবিধা থকা হ'লে তেওঁ আৰু বহুত হেৰি কৰিব পাৰিলেহেঁতেন। বাকী মোৰ ডিভান হওক, ড্ৰেছিং এইবিলাক চব ভাল ধুনীয়া হৈছে। খালি সেই চোফা এখনৰ হ'লেও কাঠৰ কি হেৰি আছে, মানে ভাল কাঠ হ'লেও এইবোৰ হ'বই আৰু, লাইফ টাইম চলিব নোৱাৰে ন। মানুহৰ জীৱনটোৱে ভৰসা নাই, একো বস্তুৱে এদিন বেয়া হ'বই। বস্তু এতিয়া গুণে খাইছে, মানুহে দেখা পায়, কিন্তু কিছুমান কি হয়, মানুহৰ মনো থাকে তেনেকুৱা ভিতৰি হেৰি হোৱা, কিন্তু সেইবিলাক মানুহে দেখি নাপায়। ভালো লাগিছে। কোনে সুধিব বাৰু, ইমান নিয়মত যিয়ে নহওক কোনোবাই কিবা বস্তু বনাই দিলে, মই দিয়া বস্তু আমি বনোৱা বস্তুটো ভাল হৈ আছেনে বুলি। সদায় বাবে থেংক ইউ। তেওঁ আৰু আগবাঢ়ি যাওক, ভালকৈ কাম কৰক। বাই বাই।